মৰ্ণিং গুড মৰ্ণিং ভেচেলা স্কুললৈ আহিছা? হয় ছাৰ। আজি 3 দিন ধৰি যে তই স্কুল অহা নাছিলি, ক'ত গৈছিলি অ? কিয় স্কুললৈ অহা নাই? ছাৰ ভেচেলা মোমায়েকৰ ঘৰলৈ গৈছিলে। হ'ব ৰ তহঁতে হুলস্থুলটো কমকৈ কৰচোন। মই ভেচেলাকহে সুধি আছোঁ আৰু তহঁতক কথা নাই নহয়। বাৰু ভেচেলা তই কচোন তোৰ মোমায়েকৰ ঘৰ ক'ত আছিলে? সেইখিনিতে ছাৰ, এই আহঁতজোপাৰ তলেদি সোমাই গৈ তিনিআলিটো যে পায়, তাতে কেঁকুৰিটো সোঁফাললৈ ঘূৰি পেলাই গৈ আপুনি নাৰিকল গছজোপা পাব। নাৰিকল গছজোপা পাৰ হৈ আকৌ দোকান এখন পাব। দোকানখনৰ কাষৰে যিটো গলি সোমাই গৈছে, সেই গলিটো দি গৈ 3 নম্বৰৰ ঘৰটো। নাৰিকল গছ, আহঁত গছৰ তলৰ তিনিআলি, দোকানৰ কাষৰ গলি, এয়া ক'ত আছে? তোক মই ঠাই টুকুৰাৰ নামহে সুধিছোঁ, তোক মই একে একজেক্ট লোকেশ্যনটো বিচৰা নাই নহয়। হেৰৌ অলগদ্ধ, তই আকৌ কান্দি মৰিছ কিয়? ছাৰ ই এনেকুৱাই, সৰু সৰু কথাতে কান্দি দিয়ে। হয় ছাৰ। হ'ব ৰ ভেচেলা, এনেকৈ ফাঁকি দিয়াটো ভাল কথা নহয় নহয়। তই ক'ৰো মোমায়েৰৰ ঘৰলৈ যোৱা নাই। মই যোৱাকালি তোৰ দেউতাৰক লগ পাইছিলোঁ। দেউতাৰে মোক কৈছে মই তহঁতৰ ঘৰলৈ যাম 2 এদিনতে। মই বুজি পাইছোঁ দেউতাই তোক বেছিকৈ মৰম কৰে, সেইকাৰণে ঘৰত গালিও নাপাৰে আৰু নিপিতেও। মই তোৰ মাৰক লগাব লাগিব। সঁচাই কৈছনে তই ভেচেলা? চাবি কিন্তু দেই, আজিৰে পৰা স্কুলত ফাঁকি দি নহাকৈ নাথাকিবি। মোক দেউতাৰে তোৰ পেটৰ বিষ বুলি কৈছিলে, তই মানে ঘৰত দেউতাৰ আকৌ পেটৰ বিষ হৈছে বুলি স্কুল নহাকৈ আছ ন? এইবাৰে তোক মই শেষবাৰৰ কাৰণে ক'লোঁ, ল'ৰা ছোৱালীয়ে ফাঁকি দি স্কুল নহাকৈ থাকিলে, ভালকৈ নপঢ়িলে কেনেকৈ তহঁতে ডাঙৰ মানুহ হবি? বাৰু এতিয়া বাৰুতে নেওতাখনকে মাতচোন। 4 5 6 7 8 9 10। চুপ! হেৰৌ অলগদ্ধহঁত চুপ! এনেকৈ নেওতা পঢ়ে, এটা এটাকৈ মাত। ভেচেলাৰ পৰা আৰম্ভ কৰ। প্ৰথমতে ভেচেলাই মাত, বাকীবিলাক মনে মনে থাক। ভেচেলাই মতা হ'লে এটা এটাকৈ মাতি যাবি। 1 2 6 8। এয়া নেওতা মাতিছ, সেইকাৰণে স্কুল ক্ষতি কৰ। ঘৰতো নপঢ়, অলৌ গুটি তলৌ গুটি গৈ টাং গুটি খেলি খেলি ঘূৰি ফুৰ। তহঁতক মই চিধা কৰিবই লাগিব। এইবাৰ গুণোৎসৱৰ আগে আগে তহঁতে যদি নেওতা, অ আ ক খ, ABCD ভালকৈ নোৱাৰিলি, মই কিবা কাৰণত গুণোৎসৱত লাজ পাব লগা হ'লে তহঁতৰ পিঠিৰ বাকলি উঠাই দিম। কচোন আজিৰে পৰা ভালকৈ পঢ়িবিনে নপঢ়? পঢ়িম ছাৰ।